সৰু এখন ৰাভা গাঁও মজাতি ৰাভা গাঁও এই মজাতি গাঁৱৰ আমাৰ কোচ ৰাভা জাতীয় পৰিষদ জাতীয় কল্যাণ পৰিষদ এটা কমিটি ইয়াত এখন আলোচনা বহিছে ইয়াৰ মূল উদ্দেশ্যটো হ'ল আমাৰ আলোচনাৰ মূল উদ্দেশ্যটো যে আমাৰ কোচ ৰাভা জাতি হিচাপে নিজৰ এটা সুকীয়া আমাৰ কালচাৰ সংস্কৃতি ভাষা আকৌ পৰিধান কৰিবৰ কাৰণে আমাৰ সাজ পোছাক যেটো কেমলেট কামবাং আমাৰ যথেষ্ট আছে আৰু আমাৰ এই কোচ জাতিৰ এটা সুকীয়া আমাৰ হুচুক বুলি যেটো কয় গোত্ৰ জাতিৰ যেটো টাইটেল উৎপাদী তাৰমানে যেনেকা কান্ত্ৰাং কামা বান্দা নগৰা আৰু আমাৰ বৰ্তমান কোচ জাতিৰ যেটো হুচুক অৰ্থাৎ উৎপাদী টাইটেল 332টা মানে আমাৰ ৰাভা জাতিত বা কোচ জাতিত হুচুক টাইটেলটো আছে আৰু আমাৰ এই কোচ জাতিৰ যেটো মূল পৰিচয়টো আমি এই মতা মানুহৰ পৰা আমি নাপাওঁ তাৰমানে পুৰুষৰ পৰা আমি পৰিচয় বা চিনাক্তটো আমি নাপাওঁ কাৰণ আমাৰ ড্ৰেছ পাতিটো লং পেণ্ট চাৰ্টবোৰহে আমি পিন্ধোঁ যেতিয়া আমাৰ ৰাভা আই মাতৃসকলে যেতিয়া ধুনীয়া আমাৰ ৰাভা যেটো কেমলেট কামবাং পাজাৰবোৰ যেতিয়া মানে পৰিধান কৰিব এই সুকীয়া পাজাৰ কেমলেট কামবাং পৰিধান যেতিয়া কৰিব তেতিয়া একদম মানে পৰিচয়টো আমাৰ মানে এনেকা মানে ব্যক্ত হয় মানে কোচ জাতিৰ মানে যেটো পৰিচয় হেৰিটো এই কামবাং কেমলেটৰ হেৰিটো এটা আমি একদম মানে পাহৰিব নোৱাৰোঁ আৰু এই পৰিধান কৰা কামবাং আৰু কেমলেট পৰিধান কৰা মানে কোনবা জায়গাত এজন বা দুজন যদি দেখা পাওঁ তেতিয়া আমাৰ মনটো ইমান শান্তি লাগে তাৰমানে ইয়াৰ আমাৰ কোচ ৰাভা মানুহ আছে এনেকা ভাল লাগে আৰু সেইকাৰণে আমি আমাৰ যেটো আমাৰ ৰাভা জাতি হিচাপে বা কোচ জাতি হিচাপে আমাৰ যেটো জাতি এটা সুকীয়া জাতি এই জাতি হিচাপে আমি আমাৰ বৰ্তমান ভাৰত চৰকাৰ বা অসম চৰকাৰ য'ত আমি এতিয়া ভাৰতবৰ্ষত আছোঁ ইয়াৰে আমি বাসিন্দা হওঁ ইয়াৰে আমি নাগৰিক হওঁ ষ্টেট আমি বেলেগ বেলেগ হ'ব পাৰোঁ কিন্তু আমি ভাৰতৰে নাগৰিক হয় আৰু আমি এই ভাৰতৰে আমি পূৰ্বপুৰুষৰে আমি ভাগিয়ে হওঁ সেই হিচাপে আমি য'ত ভাৰতৰে বাকী ভাৰতৰে আমি যেতিয়া নাগৰিক তো ভাৰতৰ যেটো মানে বৰ্তমান চৰকাৰৰ যিবোৰ আঁচনি পৰিকল্পনা সেইবোৰক আমি জাতি হিচাপে আমি পাবলৈ আমি বিচাৰোঁ জাতিৰ কিছুমান আমাৰ করণীয় কামবোৰ এইবোৰ আমি চৰকাৰৰ তৰফেদি আমি অলপ সহায় পাবলৈ আমি কামনা কৰোঁ য'ত আমি কি বুলি কয় এই আমাৰ ৰাভা জাতিটো মানে বহু মানে কম পৰিমাণৰ জাতি আৰু আমাৰ জাতিৰ মানে হেৰিবোৰ ইমান মানে উন্নত নহয় এনেকা সাধাৰণভাৱে আমি জীৱন যাপন কৰি আছোঁ তো আমি আজি ইয়াত মিটিং কৰাৰ মূল উদ্দেশ্যটো হ'ল জাতি হিচাপে আমাক মানে যেটো কালচাৰ এটো বজাই ৰখা লগত আমাক অলপ মানে চৰকাৰৰ ফালৰ পৰা কিবা এটা ডাইৰেক্ট ইনডাইৰেক্ট ফালৰ পৰা আমাক চোৱা চিতা কৰা সেই হিচাপে আমি মানে আজিৰ এই মূল উদ্দেশ্য লৈ আমি ইয়াত মিটিংটো পাতিছোঁ আৰু আমি এইখিনি কওঁ যে আমি কাৰো মানে হেৰি নহওঁ আমি কাৰো পক্ষপাতীয় নহওঁ কাৰো মানে আমি এলেঞ্চৰ নহওঁ আমি যোনটো চৰকাৰ আছে তাৰেই ভাগিদাৰ হওঁ আমি তাৰেই ভাগিদাৰ হওঁ কাৰণ আমিতো মুছলিমীয় মানুহ আমিতো আৰু মেজৰিটিও নহয় সেইকাৰণে আমাৰ আজিৰ যেটো মূল উদ্দেশ্য হ'ল আমাৰ আই মাতৃসকলে বহু মনোযোগেৰে আজিৰ এই জাতিটোৰ কাৰণে কামবোৰ এৰি আজি এই
অলপখিনি হ'লেও এই যিখিনি আমি মানুহ গোট খাইছোঁ এইখিনি মানুহৰ দ্বাৰাই আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি গাঁৱে গাঁৱে যাই আমি আমাৰ জাতিটোৰ কাৰণে অলপ আমি কি ব্যৱস্থাত আমি জাতিটোক উঠাই আনিব পাৰোঁ উঠাই লৈ যাব পাৰোঁ শিক্ষা দীক্ষাই হওক বা ব্যৱসায় বাণিজ্যই হওক যিকোনো ক্ষেত্ৰতে হওক আমি জাতিটোক অলপ আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু কৰিও যাম আলোচনাটো হৈছে আমাৰ কোচ ৰাভা জাতিৰ যিটো জাতি গঠন প্ৰক্ৰিয়া সেই সম্পৰ্কত ধুনীয়াকৈ আজি মানে জেনেৰেল মিটিং মাতিছে কোচ ৰাভা জাতীয় পৰিষদৰ উদ্যোগত আমি ধুনীয়াকৈ আলোচনা কৰিলোঁ যেনিবা কামটো কেনেকৈ কৰা যাব আমি কোচ ৰাভাসকল চৰকাৰৰ পৰা কোনো সুবিধা নাপাওঁ বহুত চৰকাৰ গ'ল আৰু চৰকাৰটো চলি থাকিবই গতিকে আমি যি দেখিলোঁ আমি কোচ ৰাভাসকল কোকৰাঝাৰৰ থকা কোচ ৰাভাসকল শোষিত বঞ্চিত অথচ এই কোচসকল ইতিহাস প্ৰসিদ্ধ এটা জাতি হয় এই যে কোচ ৰজা চিলাৰায় নৰনাৰায়ণ বিশ্বসিংহ তাৰে বংশধৰ বুলি আমি ক'ব বিচাৰোঁ গতিকে সেই সময়ত শ বছৰ কোচ ৰজাই শাসন কৰিছিলে ইয়াতে কিন্তু আজি আমি এইখন কোচ ৰাজ্যত আমি শোষিত বঞ্চিত চৰকাৰৰ পৰা কোনো সুবিধা নাপাওঁ এইটো কাৰণে আজি আমি ৱেষ্ট বেংগল আমি আৰু লগতে মানে মেঘালয় একেলগে হৈ পেলাই কাম কৰিব তেনেকুৱা ধৰণৰ আমি এটা আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত আগন্তুক সময়ত তেনেকুৱা ধৰণৰ আমি অকল কোকৰাঝাৰ নহয় ৱেষ্ট বেংগল একেলগে কাম কৰিম বুলি আমি সিদ্ধান্তত উপনীত হৈছোঁ কি ডিমাণ্ড আছে আপোনাৰ তেনেকুৱা ডিমাণ্ডটো চৰকাৰৰ পৰা যিখিনি সাংবিধানিকভাৱে যিটো ডিমাণ্ড এইটো আমি নিশ্চয় কৰিম এইটো সিদ্ধান্তত আহিব আমি ডিছকাশ্যনটো জাষ্ট চলাই গৈ আছোঁ ভাৰতৰ সংবিধানৰ গণ্ডিত যিবোৰ আমি সুবিধা পাওঁ যিবোৰ আমাক অধিকাৰ পাব লগা আছে এই অধিকাৰকেইটা আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ এতিয়ালৈকে কোন কোন জায়গাত এনেকৈ আলোচনা চক্ৰটো চলিছে আলোচনা চক্ৰ ইয়াত প্ৰথম লোৱা হৈছে ইয়াত প্ৰথম লোৱা হৈছে আৰু পৰৱৰ্তী সময় লোৱা হ'ব ইয়াত বিশেষকৈ ইণ্টেলেকচুৱেল আছে কেইজনমান আৰু লগতে আমাৰ কোচ ৰাভা জাতীয় কল্যাণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ খাচিয়াবাৰীৰ হয় বিশিষ্ট ব্যক্তি পবিত্ৰ কোচ ডাঙৰীয়া আছে আৰু লগতে আমাৰ এজন বিশিষ্ট শিল্পীও আছে আৰু কেইজনমান বিশিষ্ট ইণ্টেলেকচুৱেল আছে ইয়াতে